নমস্কাৰ। আজি আঘোণ মাহৰ 2 তাৰিখ 19 নৱেম্বৰ শুক্ৰবাৰ 1943 শকাব্দ 1428 ভাস্কৰাব্দ 2021 ইং চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 5:46:24। সূৰ্য অস্ত 4:26:10। আজি পূৰ্ণিমা তিথি দিনৰ ঘণ্টা 1:09:47। নক্ষত্ৰ কৃত্তিকা। ৰাতি ঘণ্টা 5:58:23। আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত শুভ। ধন প্ৰাপ্তিৰ যোগ দেখা যায়। কৰ্মত সুনাম অৰ্জনৰ যোগ। বৃষ ৰাশিৰ আৰ্থিক ক্ষতি, দৈহিক ক্ষতি, মনোমালিন্য আদি অশুভ যোগ দেখা যায়। মিথুন ৰাশিৰ সম্পদ লাভ, আৰ্থিক উন্নতি, মানসিক উন্নতি আদিৰ যোগ দেখা যায়। কৰ্কট ৰাশিৰ আনৰ পৰা সাহাৰ্য, মনত উৎসাহ, আনন্দ, সুখ ভোগৰ যোগ দেখা যায়। সিংহ ৰাশিৰ সুনাম অৰ্জন, আনৰ দ্বাৰা উপকৃত হোৱাৰ যোগ দেখা যায়। কন্যা ৰাশিৰ ভ্ৰমণ, মনত আনন্দ, সুখ ভোগৰ যোগ দেখা যায়। তুলা ৰাশিৰ মনত অশান্তি, দৈহিক ক্ষতি আদি অশুভ ফলৰ যোগ দেখা যায়। বৃশ্চিক ৰাশিৰ হতাশা, নিৰানন্দ, আনৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ যোগ দেখা যায়। ধনু ৰাশিৰ অশান্তি, দৈহিক ক্ষতি, মানসিক অশান্তিৰ আদিৰ যোগ দেখা যায়। মকৰ ৰাশিৰ বিবাদ, বিচ্ছেদ, মনোমালিন্য আদি অশুভ ফলৰ যোগ দেখা যায়। কুম্ভ ৰাশিৰ শুভ কাৰ্য, আনৰ পৰা উপকৃত হোৱাৰ যোগ, কৰ্মত সুনাম অৰ্জনৰ যোগ দেখা যায়। মীন ৰাশিৰ সাহাৰ্য লাভ, মনোবল বৃদ্ধি, কৰ্মত উন্নতিৰ যোগ দেখা যায়। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।